হাগ্ৰামা মহিলাৰী হ'ব কেবিনেট মন্ত্ৰী। প্ৰাক্তন বিটিচি প্ৰধান হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ মন্ত্ৰী। পথ পৰিৱৰ্তন হ'ব বিটিআৰৰ ৰাজনীতিৰ। উপনিৰ্বাচনত গোসাইগাঁৱৰ পৰা নিৰ্বাচন খেলিব হাগ্ৰামাই। বিপিএফৰ সুপ্ৰিমো প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সম্প্ৰসাৰিত কেবিনেটত মন্ত্ৰী। ইয়াক লৈ ব্যাপক চৰ্চা ৰাজনৈতিক মহলত। কংগ্ৰেছৰ লগত বিগত নিৰ্বাচনত মিত্ৰজোঁটৰ অংশীদাৰ হোৱা বিপিএফে অৱসান ঘটাইছে কংগ্ৰেছৰে মধুচন্দিকাৰ। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেইবালানিও বৈঠকত মিলিত হৈছিল প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী। হ'বলগীয়া উপনিৰ্বাচনত গোসাইগাঁও সমষ্টিৰ পৰা নিৰ্বাচনত অংশ লোৱাৰ পূৰ্ণ সম্ভাৱনীয়তা আছে হাগ্ৰামা মহিলাৰীৰ। উপনিৰ্বাচনৰ পিছতেই সম্প্ৰসাৰিত হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কেবিনেট। বিগত নিৰ্বাচনত বিজেপিক বিৰোধিতা কৰা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী গোসাইগাঁও সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত হ'ব কেবিনেট মন্ত্ৰী। আৰু ইয়াৰ লগে লগেই ৰাজনৈতিক পথ পৰিৱৰ্তন ঘটিব পাৰে বিটিআৰৰ ৰাজনীতিত। নিউজ ডেস্ক ৰিপৰ্ট, ডিবি নিউজ, গুৱাহাটী। DB News।